মই পোনপ্ৰথমে নাৰী দিৱস উপলক্ষে সকলো নাৰী, সকলো মাতৃ, সকলো আইসকলক মই সম্ভাষণ জনাইছোঁ। 2001 চনতে এই নাৰী সবলীকৰণ এই দিৱসটো পালন কৰা হৈছিল। নাৰীসকল যাতে কোনোফালে পিছ পৰি নাথাকে, সকলো পিনে আগবাঢ়ি গৈ দেশৰ উন্নতি কৰিব পাৰে, দেশৰ ভৱিষ্যত গঢ়িব পাৰে, সেইবাবে এই নাৰী দিৱসটো পালন কৰা হয়। এগৰাকী ময়ো নাৰী আৰু আপোনালোক সকলোকে নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও নাৰী দিৱস এটা বিশেষ দিনত পালন কৰা হয়, কিন্তু মই নাভাবোঁ যে কেৱল মাত্ৰ নাৰীৰ বাবে এটা বিশেষ দিন থাকিব লাগে, কাৰণ প্ৰত্যেকটো দিনেই আমি উদযাপন কৰিব লাগে। এগৰাকী নাৰী হিচাপে, এগৰাকী ছোৱালী হিচাপে, এগৰাকী মাতৃ হিচাপে নাৰী সবলীকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এইটোৱে সমাজৰ উন্নতি কৰিব, নাৰীক আগবাঢ়ি যাবলৈ শক্তি দিব আৰু আমি সকলোৱে এইটোৰ কাৰণে আমাৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰিম। When we say Women's Day, it is an achievement to understand ourselves and understand our quality in life. Women's Day should be something that is based on action. We should not be just celebrating it, we should be doing something on that day, and we should be someone who has the capacity to prove ourselves to at least to people whom we know. So নাৰীসকলে মানে সদায় আগলৈ আগবাঢ়ি যাই থাকে, সকলোলৈ মোৰ অনুৰোধ থাকিল আৰু